আরে কি হল? আরে ভাই 5 মাহৰ মূৰত ভিডিঅ' বনাইছিলো, তাকো ৰং ইনফৰমেশ্যন দি দিলো। কি ৰং ইনফৰমেশ্যন দিলি তই? আরে মই কৈছিলো টিকটক বেন হৈছে বুলি, টিকটক বোলে বেণ্ডে হনাই। কি বেন হনাই? কাই কৈছে? চব কৈ আছো। আগতে আমাৰ ৰেগুলাৰ ইন্ট্ৰটো লগাই লওঁ নে কি কয়? আৰু বন্ধুসকল আপোনালোকে যোনে ছাবস্ক্ৰাইব কৰে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, কাৰণ আপোনালোকে যিসকলে মোৰ চেনেলটো আগৰ পৰা চাইছে সিহঁতে গম পাই যে মই এটা ইণ্টাৰভিউ ভিডিঅ' আপলোড কৰোঁ, আৰু এটা ইণ্টাৰভিউ ভিডিঅ'ৰ কাম চলি আছে। নেক্সট ইণ্টাৰভিউ ভিডিঅ'টো আহিছে, ত' আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। এতিয়া আহক আমাৰ ৰেগুলাৰ ইন্ট্ৰটো লগাই ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধুসকল, মই আগৰ ভিডিঅ'ত বনাইছিলোঁ যে টিকটকৰ লগতে আন 59টা এপ ভাৰত চৰকাৰে বেন কৰিছে, কিন্তু সেই ভিডিঅ'টো আপলোড কৰাৰ কিছুমান পিছতে মই এটা ভিডিঅ' দেখা পালোঁ। ভিডিঅ'টো হৈছে আমাৰ ইঞ্জিনিয়াৰ দাদাই বনাইছিল। কোন ইঞ্জিনিয়াৰে? আমাৰ ইঞ্জিনিয়াৰ দাদাক চিনি নাপা? টিকটকৰ ইঞ্জিনিয়াৰ দাদা 1.4 মিলিয়ন। ৰ দেখাই আছো, এইটো ভিডিঅ' আপোনালোকে চাই লওক। টিকটক বেন হ'ল, টিকটক বেন ওকে, টিকটক বেন ওকে। আরে 1 মিনিট দাদা, কি মাল কি এই ভিডিঅ'টো বনাইছিলে কওকচোন? আরে আমার পাপনদার ভক্ত নেকি? মই ভাবিছিলো আৰু এটা কথা, আপুনিতো টিকটকত বিয়াত কৈছিল যে 1.4 মিলিয়ন মোৰ অকাত চাই কমেণ্ট কৰিবি। অ ভাই, মোৰ ফলোৱাৰ্ছ কিমান আছে এবাৰ কৈ দিম। 1.4 মিলিয়ন। অ'কে, অকাত চাই কমেণ্ট কৰিবা, ঠিক আছে? এতিয়া 1.4 মিলিয়ন খিনি কি আপোনাৰ বেংকৰ একাউণ্টত আহিল নেকি? যদি আহিছে ন, 2G পেকৰ পৰা ক'লে মই এটা 4G পেক কিনি ল'ব। মানে 2G পেকত এনেকৈ লাইট দিলে ভাল নেদেখিতো। সকলোৱে ভালে আছে। মিনাটি মেইন ভাই মুড অফ। এতিয়া বন্ধুসকল আহকচোন কিছুমান মক্কেলামিৰে ভৰা ভিডিঅ' চাই লওঁ। আরে ভণ্টি, তুমি নাচি আছিলা বাটত, কুকুৰে চুমা দিলে তোমাৰ গালো। সৰি ভৰিত খামছে ন? পাপা তই টিকটক ভিডিঅ' বনাইছিলি। 1 মিনিট টাইম ভাই, এটা হৈছে টিকটক ভিডিঅ' দেখছা না, আৰু এইটো হৈছে মক্কেলামি ভিডিঅ'। সঁচাকে ন, টিকটকটো মানে বেন হোৱাৰ পিছত যিখিনি টেলেণ্টেড আছিল সিহঁতৰ কাৰণে বেয়া লাগিছে অলপ চলপ, কিন্তু টেলেণ্টৰ ন আদৰ সকলো ফিট আছে। কিন্তু যিসকলে টিকটকত লিপষ্টিক লগাই মেখেলা পিন্ধি ভিডিঅ' বনাই ন, তেওঁলোকৰ দশা এনেকুৱা হৈছে। টিকটক হলে কেনেকে থাকিবি আমি? কি কৰিবি আমি? আমার বুকুত লাগছি। টিকটক মোদী সরকারে কি করলে? আমার টিকটক দেখাতে আমার হাত দিয়েছিল, পূর্বে গেছিল টিকটক আসলে কি করিবে? কি করে টিকটক? টিকটক আমার বুকুত মারি মারি মরে যাম দিন। আমাৰ এই দাদা বাইদেউ যিয়ে হওক, তেখেতৰ কান্দা দেখি আমাৰ এজনৰ কথা মনত পৰিল। আপোনালোকৰ মনত আছে নে আমাৰ দেৱশী ককাৰ কথা? কি কৰি আছে, তেখেতৰ বা অনুভৱ কেনেকুৱা? भाई साहब कुछ ज्यादा नहीं हो जाएगा, मतलब कुछ भी। এতিয়া হয়তো আপোনালোকৰ মনলৈ প্ৰশ্ন হৈছে যে টিকটক কেতিয়াবা প্লে ষ্টৰলৈ ঘূৰি আহিবনে? আৰে ভাই, টিকটক এনেকুৱা এটা বস্তু ন, যেনেকা মহাভাৰতৰ অসুস্থ মা কচম মৰাৰ পিছত জীয়ে উঠে। কেইদিনমান আগত টিকটকে টুইটাৰত এইখন পোষ্ট কৰিছে, আৰু এই পোষ্টত তেওঁলোকে কয় মিনিষ্ট্ৰী অফ ইনফৰমেশ্যন টেকনলজিৰ লগত এখন মিটিং কৰিছে, আৰু মিটিঙত কৈছে যে তেওঁলোকে তেওঁলোকৰ ইউজাৰৰ কোনো প্ৰাইভেচি ডাটা চাইন আপ বা কোনো থাৰ্ড পাৰ্টিৰ লগত শ্বেয়াৰ নকৰে। যিসকলে ভাবি আছিল ন এই চাইনিজ এপবিলাক বন্ধ কৰাৰ ফলত চীনৰ আৰ্থিক অৱস্থা একদম তলত আহি যাব, চীন একদম ৰাস্তাত আহি যাব, তেওঁলোকক কৈছো ন এই এপবিলাক বন্ধ কৰাৰ ফলত চীনৰ আৰ্থিক অৱস্থাত এনেকুৱা প্ৰভাৱ পৰিছে যে গ্ৰেট খালি এটা চিন্তা মানিলে যিখিনি কষ্ট পায় সেইখিনি গোটেই সাগৰৰ পৰা এক বাল্টিং পানী উঠে, যিখিনি পানী কমে সেইখিনি অৱস্থাত প্ৰভাৱ পৰিছে চীনত। दादा আমার জেসিবি দাদা টিকটক খুলে দেখাইছে, এইটা सा वीडियो। बहुत सारे लोगों ने बोला था कि मैं अभी टिकटॉक ऑन करता हूँ तो ऐसा दिखाता है, मैं भी ऑन करके दिखता हूँ, ठीक है?
ओहो लाइक भी हो रहा है। ओ माय गॉड क्या हो गया यार? कट कैमरा का। আরে আপোনালোকে এই JCB দাৰ দৰে JSB দাৰ দৰে টিকটক ডাউনলোড কৰিব বিচাৰিছে তেনেহলে আপোনালোকৰ বাবে আছে এটা ভাল ভিডিঅ' চাই লওক। हेलो दोस्तों, तो आज मैं आपको बताऊंगा कि बैन होने के बाद भी टिकटॉक डाउनलोड कैसे करें। तो सबसे पहले गूगल पर टिकटॉक सर्च कीजिए और फर्स्ट लिंक पर क्लिक करने के बाद आपको गवर्नमेंट का एक मैसेज दिखाई देगा जिसमें लिखा होगा कि भोसड़ी के मारूंगा इतना पता नहीं कितना। उस मैसेज को पढ़ने के बाद गूगल बंद कर दीजिए, फिर अपने फोन पर सैनिटाइजर लगा के उसे अपनी में ले लीजिए। इससे आप वो सारे कीड़े मर जाएंगे जो आपको टिकटॉक चलाने के लिए उकसा रहे हैं। साले टिकटॉक चलाएंगे। फोन रख फोन। সো বন্ধুসকল মোৰ এই চেনেলটো এনেকুৱা কণ্টেণ্টৰ ওপৰত টোটেলি বেষ্ট নহয়। চ' মই মানে এই ভিডিঅ'টো দেখাৰ পিছত মানে এনেকুৱা ধৰণৰ এটা ভিডিঅ' বনাব মই বাধ্য হ'লোঁ। চ' পাৰ্চনেলি কাকো হেট নকৰিব, সকলোৱে একো একোজন কণ্টেণ্ট ক্ৰিয়েটৰ হয়। চ' ভিডিঅ'টো আজিলৈ ইমানে। তো যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক এটা কৰি দিব আৰু যদি এতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰে তেনে ছাবস্ক্ৰাইব কৰিব, কাৰণ নেক্সট আহি আছে এটা ইণ্টাৰভিউ ভিডিঅ'। ভিডিঅ'টো আজিলৈ ইমানে। ভিডিঅ'টো এইখিনিলৈকে চোৱাৰ বাবে ধন্যবাদ। আকৌ অলপ নেক্সট এটা ইণ্টাৰভিউ ভিডিঅ'। চ' আজিলৈ বাই বাই। আৰে পল ভাই ক'ত গ'লে ইণ্টাৰভিউ ভিডিঅ' এডিট কৰিব লাগে। নেক্সট আপলোড দিব লাগিব। আমি সদায় অসমীয়া হৈ জীয়াই থাকিম আৰু সদায় অসমত জীয়াই থাকিম। জয় আই অসম।